বাপ্পা ঐ ইমান কাম কৰিব লাগে ঘৰখনত কামে শেষ হৈ নাহে মোক বান্ধি কৰি আনছি না চিৰি কৰি আনছি ধৰিবই নোৱাৰোঁ এই বেটিটো এতিয়া গেলি উঠফেৰে নাই ৰাতিপুৱা কাৰো দ্বাৰা আটা বাৰবাৰ হ'লে না তোর কি হয়েছে নু হা হলে না তা ভাববে মনে মনে থাকবি না মই আর তা বিয়া করবে লাগবো হা এখন হলে তোর কাম নকরি কোনি করবো হা চাল্লির বেটি হাত এর বেটির বেশি আতা আপনি আর বিয়া করবা নালাগে দাক কি করবে লাগে কক যা 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 বঢ়িয়াকে থকথকে লাল চাহ কাপ লৈ যা হেৰি শুনছি না মই আজি মাহঁতৰ ঘৰত যাবা হৈছিলো পইচা অলপ দিবচোন কি কলি তই কি কলি তোক পইচা লাগে যাচো যা কোনি ক'ত যা চাওঁ মই বিয়া কৰাম মই আজিয়ে বিয়া কৰাম হেৰি কিনো কয় দুটা তিৰি আছে দেখোন আৰু বিয়া পাতিব লাগে না এই বেটি চব তোৰ কাৰণে আছে যা যা অলপ চাহ বনাই আন কথা ভালদৰে কবি দস্তুৰ মান মই প্ৰথম দেৰি তাতে আৰু হোমৰ গুৰিত বহি বিয়া পাতি আনছি তোৰ দৰে পলাই অহা নাই মুড়ে গাড়ু দিয়ে মুড়ে গাড়ু তো মুড়ে গাড়ু মুড়ে গাড়ু তোৰ ল'ৰাটো কি হৈছে নো হা মনে মনে থাকবি না মই যাব লাগব শান্তি নহৈছে মানে ঘৰখনত নালগে দে বে আমি কাজিয়া নকৰো দে এই ৰাতিপুৱাই তিৰিৰে এটা শুনিম না চলিৰে এটা শুনিম কিবা খং উঠবো আৰু এটা বিয়া পাতি গুৱাহাটীত থাকিম বাপেকে ঐ ভোলাদা ক'ত যায় ইমান খঙত ঘৰত কিবা লাগিল নেকি আজিও নকবি দে আৰু ঘৰতনো কি থাকবিয়ে তিৰি দুটা থাকিব কামক লৈ কাজিয়া কৰি আৰু চলি দুটাইতো আছেই শান্তি নহৈছে দে মোৰো আৰু দে আমাৰ তাতে বহিবি ৰাতিপুৱাতে চাহ কাপ সুধিলো ক'ত দিব ইটো ক'ব তই বনকে সিটো ক'ব তই বনকে নাখাং যা সেইকাৰণে মই সেনেকে ওলাই আহিছোঁ ঘৰৰ পৰাই দে ইমান খং কৰিব নালাগে দে ময়ে বনাই আনো ৰ তই অলপ বচোন ইয়াত যা দে বনাই ব তই আপি তই ঘৰত আছা না নাই বাইৰে নাই নেকি নে ঘৰত দেখাই নাই দেখোন আছে দে ঘৰত ঘুমাই আছে নেকি তাই কি কাম চাম নকৰে নেকি মই আহিলে দেখোন ঘুমাই থকা দেখা পাৱে কি কবি আবু তাই কাম চাম সেনকে নকৰে দে ময়ে কৰিব লাগে তাক যদি কিবা এটা কওঁ তাক কাজিয়া কৰে মোৰ লগত বাছা তাকো কাম চাম কৰিব দিবি এখন ঘৰত তই একলা বিয়া হোৱা নাইতো অলপ নিজৰ দেহাটো চাবি হ'ব দে আবু মই চাহ বনাওঁ দে হে আপি নালগে দে
মই সিহঁতৰ ঘৰত চাহ খাই আহিছোঁ আৰু আপি বহচোন এটা কথা কওঁ কি আবু কি কথা এ ভোলা বাবাকো অলপ ক'বা দিবি তাইক কাম চাম কৰিব দিবি তাই ডাঙৰ হ'লা কি হ'লাকে তাই কি কাম চাম কৰিব নোৱাৰে কি আবু কি কৈ আছা হে হে আকৌ ক'লা দে হে পিঠাক মই যাওঁ দে যা আবু তাই বেটি দেৰিক গেলি ঘুমাই থাকবো আৰু ঘৰখনৰ গোটাই কাম মই কৰিব লাগে কি হ'ল ন ইমান যে আটা ভৰি আছা কেতিয়াবা গল ফালি মৰবি সতিনি গম পোৱা নাছিলি নেকি আগতে তিৰি থাকা বুলি হ'ল না মানে মাৰি ইয়াত মনে মনে থাকবি না শান্তি ন আছে ঘৰখনত সন্যাসী ঘৰখনৰ পৰা ওলাই যাব লাগব ৰ বাপেকে হেৰি হ'ব দিয়ক কিমান খং কৰিব নালাগে দিয়ক হেৰি আপোনাক গেলি মই চাহ বনাই থৈছোঁ আহক চুপ একদম চুপ দিও নালগে তো মোক মৰম কৰিবি কিমান মৰম কৰা আছে জানা আছে নহয় চাই ধৈ দিওঁ চকুৰ আগৰ পৰা মোৰ মই থাকোঁতে আৰু এটা বিয়া পাতি আনিছিলে নহয় এটা দিদি দিয়া পাতা বুকু নপৰিল পাইছে মজা এতিয়া আহক 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 আমি চাহ খাওঁ আহক 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 হেৰি হেৰি আপোনাৰ কি হ'ল হেৰি 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 কি হ'ল আপোনাৰ হেৰি কি হ'ল আপোনাৰ হেৰি হেৰি আচ্ছা যা পানী লা হেৰি 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 কি হৈছে আপোনাৰ হেৰি 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 আপোনাৰ কি হৈছিলে তহঁতে এনেকৈ থাকলি মই একদিন সঁচাকৈ মৰিব লাগিব তহঁতৰ দুটাৰ কাৰণে আমি আজি বাকাই যাই নকৰোঁ দিয়ক আমি যিবা ভালকৈ থাকিম দিয়ক উঠো 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 নমস্কাৰ আপোনালোকে চাই আছে আমি অসমীয়া ইউটিউব চেনেলটো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এনেকুৱা ভিডিঅ' পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব